দিছ ইজ ডিমৌ। ঘৰলৈ যোৱাটো আজিও নহ'লগৈ আৰু কেতিয়াবা কিবা এটা বনাইছিলে। ৱাও হোৱাট এ বিউটি। ৱাও এই দুটা মোৰ বন্ধু। ক'ত যাম ক'ত যাম চলো। আপোনালোকক দেখাব বিচৰা এই জেগাডোখৰৰ নাম হৈছে ডিমৌ। ডিমৌ ধেমাজি জিলাতো আছে। তাৰ তিনিআলিটোৰ ইপাৰে ডিমৌ চাৰিআলি আৰু এইফালে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত ডিমৌ যিডোখৰ জেগা সেয়া হৈছে পিকনিক স্পট ডিমৌ। অতি সুন্দৰ পাহাৰ আৰু ডিমৌ নদীৰ কিনাৰে কিনাৰে এই পিকনিক স্পটটোলৈ বহুত মানুহ আহে। আমি আজি যাওঁতেও বহুত মানুহে পিকনিক খাই আছে। পূজাৰ বতৰত সকলোৱে আনন্দৰে মিলি ইয়াত পিকনিক খাবলৈ আহিছে। এই জেগাডোখৰলৈ যদি আহিব বিচাৰে আপোনালোকে ধেমাজি জিলালৈ আহিব লাগিব। ধেমাজি জিলাৰ পৰা জোনাই চাব ডিভিজনলৈ যোৱা যিটো ৰাস্তা হাইৱে আছে সেই হাইৱেটোৱেদি আহি থাকিব লাগিব। যদি আপোনালোকে ডিব্ৰুগড় বা শিৱসাগৰ ফালৰ পৰা আহিছে তো আপোনালোকে চাব পাৰে বগীবিল দলং পাৰ হৈ আহি যি কোলাজান নামৰ অঞ্চলটো আছে সেই কোলাজান অঞ্চলত পৰা মাত্ৰ 30 কিলোমিটাৰো নহয়, 25 কিলোমিটাৰ দূৰত্ব, আধা ঘণ্টা সময় ল'ব। তাৰপিছতে আপোনালোকে ডিমৌ চাৰিআলি পাব। ডিমৌ চাৰিআলি পাই আপোনালোকে বাওঁহাতে যদি আহে ট্ৰেইন আলি পাৰ হ'লেই আপোনালোকে এই অঞ্চলটো পাব। লখিমপুৰ জিলাৰ দৰে ধেমাজি জিলাতো নৈৰ সংখ্যা বেছি। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পাহাৰীয়া নৈসমূহে ধেমাজি জিলাৰ মাজেৰে বৈ গৈ মহাবাহু ব্ৰহ্মপুত্ৰত মিলিত হৈছে। আৰু ইয়াৰ সৌন্দৰ্যৰ কথা আমি নক'লেও আপোনালোকক দেখুৱাই থাকোঁতে আপোনালোকে বুজিছে কি সুন্দৰ এই ধেমাজি জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য। এই অক্টোবৰ মাহত এজাক ফেৰফেৰীয়া বতাহ মাৰি আছে। গৰম দিনত কেনেকুৱা হয় নাজানো, কিন্তু এতিয়া এজাক সুন্দৰ ফেৰফেৰীয়া বতাহ, পাহাৰৰ বুকুৰ মাজেৰে বৈ অহা এজাক বতাহ বৈ আছে আৰু অনুভৱটো অলপ বেলেগ ধৰণৰ। ধূলিও ওলাইছে। আজিকালি নতুন চেমনীয়া ডেকাসকলে বেছি স্পীডত গাড়ী চলায়, কিন্তু এতিয়া আমি তেনেকুৱা স্পীডত গাড়ী চলাবলৈ অলপ ভয় হয়। তথাপি এই সৌন্দৰ্যতাৰ মাজত চলাই গৈ আছোঁ আৰু। মোৰ গাড়ীখনে দেখোন এক্সেল নধৰাকৈ গৈ থাকে। সাংঘাতিক কৰিবে। চাওক মই এক্সেল ধৰাই নাই, কি কৰি আছোঁ। এই গাড়ীখন লৈ এইটো মোৰ প্ৰথম দীঘলীয়া যাত্ৰা, নাজিৰাৰ পৰা ধেমাজি জিলাৰ ডিমৌলৈকে। ডিমৌৰ পৰা সোঁহাতে যিটো ৰাস্তা সোমাই গৈছে মাজৰবাৰীলৈ, মাজৰবাৰীৰ পৰা চিমেণ্টমুখলৈ, চিমেণ্টমুখৰ পৰা বালিকুটি যিডোখৰ জেগা বুলি কয় সেইডোখৰ জেগাতে মোৰ এই বন্ধুৰ ঘৰ। আৰু তালৈকে মই আহিলোঁ। ৰয়েল এনফিল্ড 500cc যিয়ে চলাইছে তেওঁলোকেহে এই বাইক ৰাইডটো অনুভৱ কৰিব পাৰিব। মই নাজিৰাৰ পৰা একে বহাতে এই যাত্ৰাটো নকৰিলোঁ। মাজে মাজে আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা যদি চাইছে আপোনালোকে গম পাব মই ক'ত ক'ত ৰৈ ৰৈ আহিছোঁ। আৰু ভিডিঅ' বনাওঁতেও অলপ সময় লৈছে, কিন্তু ৰয়েল এনফিল্ড চলাই আহোঁতে কোনো ধৰণৰ বেছি কষ্ট নহ'ল, কঁকালৰ বিষো নহ'ল। এজাক নেচাৰেল বতাহ। ক'ত আছোঁ জানেনে? অসম আৰু অৰুণাচল সীমান্তত থকা ডিমৌ পিকনিক স্পটত। আৰু আপোনালোকে দেখিছে এইখন এখন নৈ বৈ গৈ আছে। এইখন কোনখন নৈ গম পাইছেনে? ডিমৌ নৈ। সেইটো কাৰণে জেগাডোখৰ নামটো ডিমৌ পৰিছে। বৰ্তমান আমি অসমৰ সীমান্ত পাৰ হৈ অৰুণাচলৰ ৰাজ্যৰ ভিতৰত আছোঁ। আৰু আমি বন্ধু মনোৰঞ্জন মহন্তই আজি মোক দেখাবলৈ লৈ আহিলে, তেখেতলৈ বহুত বহুত ধন্যবাদ। আমি বইনায়ো আছে মোৰ লগত। আৰু আপোনালোকে চাব পাৰে, আপোনালোকক দেখাব বিচাৰিছোঁ এক প্ৰাকৃতিক মনোমোহা অঞ্চল, য'ত আমাৰ অসমীয়া ৰাইজে বহুত, মই দেখিছোঁ আমি ৰাস্তাত আহি থকা দেখিছোঁ বহুতো আমাৰ ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ বহুত
মানুহ আছে, তেওঁলোকে ইয়াত পিকনিক খাই আছে। আপোনালোকক মই ৰাস্তাত আহোঁতে দেখামেই। আৰু কিন্তু ভাল লাগিছে এনেকুৱা জেগালৈ আজি আহি পিনি। বহুত বহুত ধন্যবাদ মহন্তলৈ, আৰু এনজয় কৰক পৰিৱেশটো। গধূলিলৈকে ডিমৌ নৈৰ পাৰতে বহি থাকিলোঁ। এনেদৰে জোনটো চালোঁ, মনটো ভাল লাগিল, আৰু বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পাই মনটো বহুত প্ৰফুল্লিত হ'ল। আপোনালোকেও কেতিয়াবা আহিব, এই ঠাইডোখৰ চাব আৰু মনটো ভাল লগাই যাবহি বুলি আশা কৰিলোঁ। আপোনালোকে যদি ডিমৌলৈ আহিবলৈ বিচাৰে, আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, মই আপোনালোকক কমেণ্টত বুজাই দিব পাৰিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।